প্ৰজেক্টটো দিছিলে প্ৰজেক্টৰ কামটো কমপ্লিট হোৱাই নাই প্ৰজেক্টটোকে কৰি লওঁগে উঠি পেলাই পটাপট কওঁগে নহ'লে চাই চাকৰি পৰা উলিয়াই দিব প্ৰজেক্টটো সোনকালে কৰি লওঁ নহ'লে চাই চাকৰি পৰা উলিয়াই দিম বুলি কৈছে তো কামটো হৈছে আৰু অলপমান আছেগে সোনকালে হৈ যা ৰমেনলৈ ফোন এটা কৰি লওঁ তাৰ প্ৰজেক্টটো দিছিলোঁ প্ৰজেক্টটো কমপ্লিট কৰিলে নাই জানো হেল্ল' ৰমেন প্ৰজেক্টটো কমপ্লিট হ'ল নাই ছাৰ কৰি আছোঁ হ'ব এতিয়া সোনকালে কৰা নহ'লে প্ৰজেক্টটো লাগেই মানে ইমাৰ্জেঞ্চি নহ'লে তোমাৰ চাকৰি কেঞ্চেল হ'ব ছাৰ মই কমপ্লিট কৰি গৈ আছোঁ কমপ্লিট কৰি আহা ছাৰে ফোন কৰিলে সোনকালে কমপ্লিট কৰি প্ৰজেক্টটো দি থৈ আহিবগৈ লাগিব কমপ্লিট হোৱাই নাই নহয় ফাইনেলি কমপ্লিট প্ৰজেক্টটো কমপ্লিট হৈ গ'ল এতিয়া দি থৈ আহোঁগৈ দেই ছাৰক প্ৰজেক্টটো ছেভেই নহ'লে এতিয়া চাকৰি গ'ল এতিয়া ছাৰক কি বুলি ক'ম চাকৰিটো গ'লে যাওঁ কৈ থৈ আহোঁগৈ ছাৰক এতিয়া ঠিকছে গালি খাম ছাৰৰ পৰা ছাৰ কামিং ৰমেন প্ৰজেক্টটো কি হ'ল ছাৰ প্ৰজেক্টটো ছেভ নহ'ল কমপ্লিট হৈ গৈছিলে প্ৰজেক্টটো ছেভ নহ'লে ইমান মোৰ নাইকিয়াকৈ কাম কৰিছিলানে আজি এবাৰ তোমাৰ চাকৰিৰ পৰা উলিয়াই দিয়া হৈছে যোৱা তুমি নিজৰ গাঁৱলৈ যোৱাংগে চাকৰিৰ পৰা উলিয়াই দিয়া হ'ল তোমাক ছাৰ কম্পিউটাৰ প্ৰব্লেমৰ পৰা দিলে থৈ গ'ল মোক চাকৰিৰ পৰা নুলিয়াব প্লিজ ক্ষমা কৰি দিয়ক ৰখি দিয়ক এইবাৰ পৰা নহয় ভুল আৰু নাই ক্ষমা কৰা নহ'ব এবাৰ ভুল কৰিলে ইয়াত ক্ষমা কৰা নহয় চাকৰিৰ পৰা উলিয়াই দিয়া হ'ল যোৱা এতিয়া ইয়াৰ পৰা ছাৰ প্লিজ এইবাৰলৈ ক্ষমা কৰি দিয়ক প্লিজ ছাৰ ভৰিতে ধৰিছোঁ ক্ষমা কৰি দিয়ক নাই ভৰিত ধৰিলেও ক্ষমা কৰা নহ'ব উঠা যোৱা ইয়াৰ পৰা চাকৰিৰ পৰা তোমাক উলিয়াই দিয়া হ'ল এতিয়া মই কেনেকৈ খাম মোৰ চাকৰিটো গ'ল দৰমহা চমহা একো নাপাওঁ এতিয়া গাঁৱলৈ যাবগৈ লাগিব কেনেকৈ যাম মই কি বুলি ক'মগৈ গাঁৱত এতিয়া লগৰকেইটাক ৰবিনলৈকে ফোন এটা কৰি কওঁ চাকৰিটোৰ কথা কি কিবা কাম চাম দিব পাৰে নেকি গাঁৱত হেল্ল' ৰবিন কি কৰিছ আছোঁ নে বাকী তোৰ খবৰ কেনেকুৱা মোৰ খবৰ ভাল নহয় বাৰু কেলে এইটো মোৰ গুচি গ'ল নহ'লে প্ৰজেক্ট এটা দিছিল প্ৰজেক্টটো কমপ্লিট হৈছিলে কিন্তু কম্পিউটাৰ প্ৰব্লেমৰ কাৰণে ছেভ নহ'লে এতিয়া চাকৰিটো গ'লগৈ এতিয়া গাঁৱলৈকে যাওঁ নেকি তহঁতৰ ঘৰলৈকে যাম হ'ব হয় নেকি চাকৰিটো গুচি গ'ল এতিয়াতো বৰ বেয়া হ'লতো চলিবলৈকে দিগদাৰ হ'ব আমাৰ ঘৰলৈকে গুচি আহ মই আছোঁ ঘৰতে আছোঁ বাৰু আজি তহঁতৰ ঘৰলৈকে গৈছোঁ বাৰু তই ঘৰতে থাক হ'ব এতিয়া তই আহি থাক গৈছোঁ বেয়াহে লাগে তালৈ পৰা চাকৰিটো গ'লগৈ বাৰু আমাৰ ঘৰতে থাকিব আহক যাওঁ বাৰু সি তেহেঁতৰ ঘৰলৈ যাবলৈ ক'লে যে বহুত ভাল লগৰ এটা পালোঁ দেই তেহেঁতৰ ঘৰলৈকে যাওঁ এতিয়া নদীখন ধুনীয়া হৈ আছে একদম পূৰা মজা লাগিছে নদীখন চাই নদীখন বহুত দিনৰ মূৰত দেখিলোঁ গাঁৱলৈ আহিলোঁ ৰবি নাচনে পালেহি আছোঁ সোমাই গৈছোঁ বহিলেহি বহিছোঁ কচোন বাৰু কেছটো কি হ'লতো চাকৰিৰ পৰা উলিয়াই দিয়া কি কবি প্ৰজেক্ট এটা দিছিলে কৰিবলৈ প্ৰজেক্টটো কমপ্লিট নহ'লে চাকৰিৰ পৰা উলিয়াই দিম কৈছিলে প্ৰজেক্টটো কমপ্লিট কৰিছিলোঁৱেই আৰু কমপ্লিট কৰাৰ পিছতে কম্পিউটাৰটো কাম নাইকিয়া হৈ গ'ল হেৰিটো ছেভ নহ'ল নহয় প্ৰজেক্টটো তাৰপিছত ছাৰক গৈ ক'লোগৈ গোটেই কথাখিনি ক'লোঁ তাৰপিছত ছাৰে ক'লে চাকৰি পৰা উলিয়াই ভৰিত ধৰি কৰিলোঁ ভৰিত ধৰিলেতো নুশুনিলে ছাৰে চাকৰি পৰা উলিয়াই দিলে হ'ব দে এতিয়া তই দুখ কৰি থাকিব নালাগে সেই আমাৰ গাঁৱতে ঢেৰ কাম আছে সেইবোৰ সোমাই ল'বি ক'ৰবাত হ'ব এতিয়া দুখ কৰিনো কি দুখ কৰি থাকিলে চাকৰিটো ঘূৰাই নাপাওঁ হ'ব দে এতিয়া বাকী তোৰ কেনেকুৱা সেইটোকে কচোন বাৰু মোৰ ভালে মোটামুটি চলি আছোঁ বাকী আজি পাৰ্টি এটা আছে যাবি নেকি নাই পাৰ্টিলৈ নাযাওঁ আজি মনটো ভাল লাগি নাই থকা তেওঁ বোলো পাহৰিবলৈ চাই আছোঁ কথাও নাযাওঁ আজি তয়ে যাবি দে পাৰ্টিলৈ মই নাযাওঁ পাৰ্টিলৈকে ওলা পাহৰিবি অকণমান মনটো ভাল লাগিব সেইটো বাৰু হয় ঠিকেই কৈছ পাৰ্টিলৈ গ'লে অকণমান মনটো ভাল লাগিব পাহৰিম অকণমান চাওঁচোন বাৰু অকণমান ভাবিব লাগিব ভাবিবলৈ কিন্তু আছে আৰু ৰাতি ওলাবি হ'ব মই এতিয়া পটককৈ দোকানৰ পৰা আহোঁগৈ তই আমাৰ ঘৰতে বহ তই ভাবিবলৈ চাবিবলৈ নাই মুঠতে পাৰ্টিলৈ যাবই লাগিব হ'ব তই দোকানৰ পৰা আহে মই বাৰু সেইটো পাৰ্টি যোৱাটো বাৰু হ'ব ভাবিছোঁ বাৰু হ'ব যা ভবাৰ কথা ইয়াত নাহে মুঠতে তই পাৰ্টিলৈ যাবই লাগিব এতিয়া মই দোকানৰ পৰা আহোঁগৈ থাক তই ই ক'লে যেতিয়া যাবই লাগিব ই নহ'লে নাই আৰু তোৰ বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো মাছ যদি ভিডিঅ' চাই ভাল লাগিল ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো টিপি অল ন'টিফিকেশ্যন ক্লিক কৰি দিয়ক ধন্যবাদ